মাৰি মাৰি ভাগৰি গ'লো তথাপিও কিন্তু উলিয়াব নোৱাৰিলোঁ দেই কি যে হ'ল আৰু মোৰ হা উলিয়াব পৰা নাই অ'কে তোৰ বাবে এটা শ্বায়েৰী হৈ যাওক বহুতে ক'ব এতিয়া ডাংকাটি বুলি তোক বহুতে ক'ব এতিয়া ডাংকাটি বুলি তোক যদি উলিয়াব পৰা নাই তেন্তে লৈ যোৱা আহি মোক এজনী কি হৈছে মানে তই মোক এটা কথা কচোন তই মানে ক খজুতি পানীত নামিব গৈছিলিহে অ'কে অ'কে তোৰ বাবে এটা উপায় আছে ৰ দিগন্ত অঁ ক ঐ জনী তাক কল কৰচোন হা অ'কে নম্বৰ দে অ'কে নম্বৰটো লোৱা 1 + x 1 + x 1 + x Hello. Who are you? Mane sir. I am Diganta. Okay, tell me. Actually, I invite you to Assam. मैंने तुम असम में आ जाओ Why? मैंने असम का जो वो क्या बोलते हैं ब्राइट मैंने लड़कियों बंदी बहुत मैंने वो हो रहा है हाँ तुम आ जाओ आरु खुजली बाबे मलम ता आनिब क ओके और सुनो भाई हमारा सर साथ में तेरा वो खुजली का मलम ले आना हमको इधर में चाहिए Okay, okay, I am going. हाँ ओके ফাটিলে শেষ ফাটিলে কি ফাটিলে এখন ফটা কাপোৰ দুবাৰ নাফাটে নহয় শুনা ডাংকাটি দেখিলি এতিয়া ময়ে তোক ডাংকাটি বুলি ক'বলগীয়া হৈছে কাৰণ শুনা নিজৰ ব্যৱসায় নিজৰ পৰিচয় তই যদি ন লাইক ফলোৱাৰ্ছৰ বাবে এনেকুৱা কাম নকৰিলে হয় আজি তোক মানুহে ৰেচপেক্ট কৰিলে হয় ডাংকাটি কিবা কাটি বুলি নক'লে হয় তই এটা কথা মন কৰিছনে তই নিজে কোনটো পথত গতি কৰি আছ লাইক ফলোৱাৰ্ছে তোক কোনটো পথত লৈ গৈ আছে এদিন ৰাতি শান্ত মনেৰে ভালকৈ ভাবি চাবি এতিয়া ইনষ্টাগ্ৰামত লেতেৰা কৰিব আহিলে যদি যাওঁ মইতো চফা কৰিব লাগিবই ন কাৰণ চেনেলৰ নামেই মুক্ত অসম কি তলাৰ চাবি নাই হা কি তলাৰ চাবি নাই আমাৰ ঘৰতো গোটেই দৰ্জাবোৰৰ একোটা তলা আছে আৰু একোটাকৈ চাবিও আছে কি তলা চাবি নাই তোৰ তলা চাবি নাই কাৰণ তোৰ চাবি এটাই নহয় আনলিমিটেড তোৰ চাবি সেইটো কাৰণে তোৰ তলা চাবি নাই ক'ব লাগিব পুৰুষসকলক কৈছো দেই পুৰুষসকলৰ একোজনী গাৰ্লফ্ৰেণ্ড থাকিব লাগে যাতে ঘৰত ঘৈণীৰ লগত কাজিয়া হ'লেও দিল একেবাৰে গাৰ্ডেন হৈ থাকে পুৰুষসকলৰ কথা বাদ দিয়া তোৰ নিজৰে কেইটা বয়ফ্ৰেণ্ড আছে ক'ব নোৱাৰো হিচাপ কৰিব নোৱাৰিম কাৰণ তই নিজে ইনষ্টাগ্ৰামত চিংগুল ল'ৰা বিচাৰি ফুৰ কোনোবা চিংগুল আছা নেকি যদি আছা কমেণ্ট বক্স খোলা আছে হাই লিখি যোৱা আবে কেলা এজনী পালে নহয় মই তোক ৰুমত সোমাই লৈ তালা মাৰি থৈ দিম এতিয়া কিমান চাবি গৈছিল বিচাৰি হেৰ তোৰ এজনকৈ হাজবেণ্ড থকা বাহিৰেও তই ইনষ্টাগ্ৰামত নম্বৰ দি ফুৰ সেয়া ডাংকাটিজনী চালা ফিল্ম মাৰিব নোৱাৰে নকয় এনে ফিল্ম মাৰি ফুৰে চালা তই যদি ভালকৈ ফিল্ম মাৰা হয় ন এটলিষ্ট আমি ভালকৈ চকুন পালো হয় অলপো বুজি নাপাওঁ কি কৰি আছে আমি সবে মিলি যদি বহি এনে তোক চাই আছো যাতে তোৰ সেই পৰি থকা মেখেলিখন মোৰ আহি নাপায় মই দেখিছেনে এক্সাৰচাইজ কৰি আছে হেৰ ডাংকাটি তই কেলেই ওপৰত ভৰিকেইখন দি হেনে তই হাতকেইখন তলত দি আছ চাবিয়ে ক যেতিয়া মেখেলা আহি হেনে মুখ পাব তেতিয়া নকবি যে বতাহ মাৰিছিল গাইছ আৰু আমি কি বতাহ মাৰা হয় ভালহে পালো হয় ন কেলা সৰুৰে পৰা ইমান ডাঙৰ হ'লোহি কিন্তু এটা কথা আজিলৈকে বুজি নাপালোঁ এই ছোৱালীবোৰৰ পেণ্টত যে চেইনডাল দিয়ে কি কাৰণে দিয়ে বাৰু ছোৱালীবোৰেতো থিয় হৈ নুমুতে ইয়াত থিয় দি মুদা নমুদাৰ আগত কথা আহি নপৰে শুন মই কৈ আছোঁ
ছোৱালী জিন্স পেণ্টৰো চেন এইটো কাৰণে দিয়ে যাতে চেনবাৰ খুলি লৈ ভালকৈ কঁকালত পিন্ধিব পাৰে তাৰপিছত ঘোপটো মাৰি ল'ব পাৰে কাৰ দম আছে কৈ যোৱা এজন ভকতৰ থোপা থোপকণি খোজ মাৰি দিলে ওলাই বগা পানী কি বাৰু হা কি হ'ব পাৰে এজন ভকতৰ থোপা থোপকণি কোচ মাৰিলে ওলাই বগা পানী কি হ'ব পাৰে এই no bad mind only good mind ভাব মই ভাবি আছোঁ শুনা কৈ আছোঁ মই এজন ভকত মানে এখন এজমান নাৰিকল গছ থোপা থোপকণি তাতো নাৰিকল লাগে সেইবোৰকে কণী বুলি কৈছে কবিয়ে উল্লেখ কৰিছে আৰু কোচ মাৰিলে ওলাই বগা পানী যদি নাৰিকলটো যদি আমি ফুটা কৰি দিওঁ ন অভিয়াছলি বগা পানী ওলাবই সেইটোকে ক'ব বিচাৰিছে এজনী জহনী চাইডে এজনী চালা কনফিউজ কৰিম আৰু ন ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইকটো কৰি দিয়া আৰু যদি বেছিয়ে ভাল লাগিল দেন ছাবস্ক্ৰাইবটো কৰি দিয়া যদি এই ডান কাটি বাইদেউজনী যদি নেক্সট পাৰ্ট লাগে দেন কমেণ্ট ডাউন তেনেহ'লে আজিলৈ আহিলোঁ বাই জয় আই অসম